নমস্কাৰ আজি যেটো আপোনালোকৰ কাৰণে এপ্লিকেশন লৈছে এটো এপ্লিকেশন হল আপুনি যদি শুই থাকে বহি থাকে বা যি কৰি থাকে যদি আপোনাৰ মোবাইলটো আপোনাৰ পৰা দূৰত আছে তেন্তে আপোনাক কোনে ফোন কৰিছে কি কথা দি আপুনি সকলো নাজানিব আৰু কোনোবা যে মেছেজ আহিলো আপুনি কোনে কি মেছেজ দিছে আপুনি হয়তো নাজানিব আজি যেটো এপ্লিকেশন লৈছে এপ্লিকেশনটো দ্বাৰা আপুনি যতে থাকক আপোনাৰ মোবাইললে জনে ফোন কৰে আপুনি গম পাই যাব আপুনি শুই থাকিলেও আপুনি সকলো সময়তে আপুনি গম পাব আপোনাক কোনে ফোন কৰিছে কোনে মেছেজ দিছে আৰু কি এসএমএস দিছে আৰু সকলো পঢ়ি শুনাব মাথো এটা এপ্লিকেশনে তো হে এপ্লিকেশনটো ডাউনলোড কৰিবলৈ হলে প্লে ষ্ট'ৰ যাব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই সাৰ্চ কৰিব লাগিব শুটাৰ সাৰ্চ কৰাৰ পিছত যেটো এপ্লিকেশন আহিব হে এপ্লিকেশন মোৰ যেটো লাষ্টৰ যেটো এপ্লিকেশন আছে হে এপ্লিকেশনটো সিম্বলটো আহিব হে এপ্লিকেশন ডাউনলোড কৰিব নাইবা যদি তাত ডাউনলোড কৰিবলৈ যাওঁলে অসুবিধা হয় তেনে মই ভিডিও ডেসক্ৰিপচনত লিংকটো দি থোৱা আছে তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব এপটো ওপেন কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণে অপচন আহিব ইয়াত আপুনি মই ইয়াত লিখি দিছো আই লাভ ইণ্ডিয়া ইয়াত আমাৰ টেষ্ট কৰি দেখাইছো আই লাভ ইণ্ডিয়া এইটো এনেকা আপুনি ইয়াত যি লিখে তেনেকে ইয়াত কব ইতে এটা আপোনাৰ টেষ্টৰ কাৰণ দেখাইছো তাৰ মানে এইটো আপোনাৰ যি লিখে ইয়াত তেনেকে কব কিন্তু হেতু নহয় যে আপোনাৰ যদি মোবাইলত যদি কোনোবাই ফোন কৰে তেন্তে আপোনাৰ কোনে ফোন কৰিছে হে নাম মানুহজনৰ নাম কব আৰু যদি আপোনাৰ মেছেজ আহিছে কোনে মেছেজ আহিছে কি মেছেজ দিছে সকলো পঢ়ি শুনাব মাথো এটা এপ্লিকেশনৰ দ্বাৰা যদি আপুনি আমাৰ ভিডিওটো চাই ভাল লাগিলে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব কাৰণ বেল আইকনত প্ৰেছ কৰিলে আমাৰ দ্বিতীয় ভিডিওৰ নটিফিকেশন পাই থাকিব আৰু আমি ডেইলি নতুন নতুন ভিডিও নটিফিকেশন লৈ ভিডিও লৈ আপোনালোকৰ কাৰণে আহি থাকো